এয়া ফ্ৰিজৰ তলত থকা সামগ্ৰীৰে পেলনীয়া সামগ্ৰীৰে সুন্দৰভাৱে তেখেতৰ ছোৱালীৰ ৱৰ্ক এক্সপেৰিয়েঞ্চৰ কাৰণে এটা জাপি তৈয়াৰ কৰিছে। পেলনীয়া বস্তুৰ পৰাও বৰ সুন্দৰ সুন্দৰ বস্তু বনাব পাৰে, এয়াই তাৰ উদাহৰণ। জোঙা ভাগটো কাটি আছে সুন্দৰকৈ, তাৰ ওপৰত এতিয়া ৰঙীন কাগজ লগাই দিব, এটা সুন্দৰ জাপি তৈয়াৰ হৈ যাব। এয়া প্ৰস্তুত কৰি থকা সময়ত এয়া বিপুল ফুকন তেখেতৰ জীয়ৰীৰ কাৰণে ৱৰ্ক এক্সপেৰিয়েঞ্চৰ এইটো বনাই আছে, আৰু বস্তুটো আহিছিলে ফ্ৰিজৰ তলত।